वेलकम टू माय यूट्यूब चैनल रामा ILML चैनल आपलोक सकलोके स्वागतम जनाइছো। आमी बर्तमान डिউটিৰ পৰা ওলালো। এইটো পংকজ ডিউটিৰ পৰা ওলাই আহিছে এতিয়া। তা পংকজ মুখখন দেখুৱাই দিয়া একবাৰ। কেনে লাগিছে তোমাৰ পংকজ ডিউটি কৰি? কিমান ভাল লাগিছে? এগুলা কোম্পানী হয়। ইখন BMW চোন। ফটো মাৰিবি নেকি এতে? পংকজ আজি পিছে কিহৰ লগত খালা ভাত? মই কিহৰ লগত খাইছো পাহৰিলো নেকি? চিনি পাবা না তুমি এই ৰাস্তাটো? মোক কোনফালে লৈ আনিছা তুমিহে জানা দেই। হেৰালে কিন্তু কথা বেয়া কৰিম, কিন্তু ৰিক্স ল'ব লাগিব কিন্তু হেৰালে। যদি হেৰাই যাওঁ বাই চান্স পাইতো গেলে কোনো কথা নাই। पाली तो बचलू भाई, पाली बचलू कि नेपाली को ना ऐसा कैसे हो सकता है भाई? पाले तो भाले ना हमारा शॉर्ट हो जाबो। अरे नेपाली घुरे माने टाइम तो जे बर्बाद होइছে ना। हां डिউটি নাই। 1 মিনিট সময় কিমান মূল্য তো জানা? 1 মিনিট সময় লছলে আমাৰ কিমান লক্ষণ হয়তো গম পাও। ঘন্টা হাজাৰ ঘন্টা কিনা এনে অভাৱ নকৰে। এ তেনেকৈ নকবিচোন ভাই, গম পাইছা? একবাৰ ভাবি চাবি মনত একবাৰ 1 মিনিট লক্ষণ হলে আমাৰ কিমান লক্ষণ হয় নিজকে অলপ চাবিচোন, ভাবি চিন্তি। বয় এগুলা কোম্পানী বলক আপোনালোকে মোৰ ভিডিঅ'ৰ মাজলৈ সোমাই বলক। কেনে লাগে বাৰু মোৰ ভিডিঅ'টি উপভোগ কৰক। লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকক অনুগ্ৰহ কৰিছোঁ প্লিজ। এইগুলা কোম্পানী এভেলেবল কোম্পানী ভাই। কোনফালে নি আছে পংকজে গম পায়। হেৰালি কিন্তু পংকজ ৰিক্স ল'ব লাগিব। মই কিন্তু আগে কৈ দিছোঁ ভাই তোক, গম পাইছা? হেৰালি কিন্তু ৰিক্স ল'ব লাগিব। চাওঁ এটা চাই পেলাই কওঁ। প্ৰুফ কিন্তু উঠি আছে, মই এতিয়া গ'লোঁ, গম পাইছ নাই? গোটেই মানুহ গম পাই যাব কিন্তু। এই ভিডিঅ' ক'ত যাব গম পাইছ নাই? ইউটিউবত যাব আৰু ফেচবুকত। ৰিক্স ল'ব লাগিব মই কিন্তু এতিয়াই কৈছোঁ দেই। গুৱাহাটী আনিছে কহজ জংঘলৰ মাজেদি, কৰ কেনে জাগা। এই কুকুৰ চুকুৰ চাই আছে আমাক। ইয়াৰ ঘৰৰ পৰা আহিলে এই মক্কেলকেইটা আগতে দেখা নাছিলে, সেনেকৈ ভাবছি কুকুৰকেইটা। এইগিলা কোম্পানী বনোৱা মানে লোহাৰ পাট্টিবিলাক আনি ধৰিছে। এইগিলা মানুহ বৰ্তমান ডিউটি কৰি পেলাই এতিয়া যাই আছে ঘৰত। কোম্পানী এভেলেবল কোম্পানী। আমি একচুৱেলি অলপ বেলেগ চাইডেদি অহা যোৱা কৰি আছিলোঁ। এতিয়া বৰ্তমান মানে অকণমান শ্বৰ্টকাট কাৰণে এইটো চাইডে আহিছোঁ মানে পংকজেহে লৈ আহিছে। গম নাপাওঁ আৰু পংকজে কি কৰে, কিন্তু হেৰালি মানে কৈছোঁ পংকজক ৰিক্সটো ল'ব লাগিব, সম্পূৰ্ণ ৰিক্স ল'ব লাগিব। মই তাক বাৰে বুজি আহি থাকোঁতে কৈ আছোঁ। কম ডাইলগ দিলা, হামেশা নয়া কুছ কৰনা চাহিয়ে। কি নয়া কুছ কৰনা চাহিয়ে সিহে জানে আৰু। মই এইবোৰ নাজানো। ৰাতিপুৱা যেনেকৈ আহিছিলোঁ সেনেকৈ যাতে মই ঘৰ পাওঁ ভাই। মই এইখিনি মানুহ এটা মুদিত চাই আছিল ভিডিঅ' বনাই থাকোঁতে, হাতত কিবা লৈ আছিল, হাতুৰি নে কি। তাৰপিছত হাতুৰিটো কলকি পৰিছে, ভৰিত পৰিছে এটা। একদম পানী কৰি পেলাইছে ৰাস্তাটো। এইবিলাক কোম্পানী বনাব JCB গাড়ী এদি উঠাইছে। এই গাড়ীখন JCB নহয়, বেলেগ নাজানো। এইগিলা ডাঙৰ ট্ৰেন্সফৰ্মাৰ। জাগাখিনি থাকি কিন্তু কিছু ভাল লাগে ন পংকজ? ভাল লাগে না তোৰ? কেনে আল্টিমেট মজা। সোলমেট নট আল্টিমেট। পংকজ এইখন কিহৰ গাড়ী হে? গাড়ীখন জিপ নেকি? বঢ়িয়া লাগিছে দেখোন। হা কি
আৰে এইপিনি চাই পেলাই কোৱা ভাই কি নাম থৰ হয় নেকি মই বোলে আকৌ বুজি পোৱা নাই তই কি কৈ আছা ভাল লাগছে কিন্তু আল্টিমেট আৰে থৰ কোনোবাই বেয়া হ'ব পাৰে নেকি হবে ইয়াত চব চেন বুলি আছে কেলা ক'ৰবাত যদি ফচি যায় ন অঁ মহেন্দ্ৰ মজা লাগিছে কিন্তু গাড়ীখন আল্টিমেট अल्टीमेट से ऊपर है কি কয় নৰাহে পিছে আৰু এবাৰ দুখাই দিছোঁ চাওক গাড়ীখন এইটো ন আগচাইডটো গ্লাছখন আগচাইডটো খুলি পেলাব পাৰে সঁচা নে মিছা এই বাইদেউহঁতৰ ড্ৰেছৰ কালাৰটো ভাল লাগছে মজা কোম্পানীৰ ড্ৰেছ কিন্তু কিছু দে দেই ধুনীয়া দে কিন্তু মানে কিছুমান স্কুলৰ ইউনিফৰ্ম যেন লাগে ন পংকজ হয়নে আমি কৰা কোম্পানীটো কেনে ড্ৰেছ কৈ দিয়ক এবাৰ হা ইউনিফৰ্মটো কেনে ভাল লাগে ন কি কালাৰ আছিল ব্লেক ব্লু পেণ্ট আচ্ছা এই মই কৈছোঁ না হেৰালে কিন্তু ৰিক্স ল'ব লাগিব ভাই মই এতিয়া গ'লোঁ ৰাস্তা ইফালেও আছে এইটো ৰাস্তা দি আমি আহিছিলোঁ কৈছোঁ ভালদৰে হেৰালে ৰিক্স ল'ব লাগিব ই এতিয়া বেচেৰাই এই চাওঁ অৱস্থা চাওঁ ই মেপত চাব ধৰিছি মই কৈছোঁ না এক হৰালি অৱস্থা বেয়া আছে ৰিক্স ল'ব লাগিব ইফালে যাওঁ ব'ল সেনেকৈ কৰি নহ'বতো মই তোক বাৰে বুজি কৈছোঁ ৰাস্তা ইফালেও আছে সিফালেও আছে তেতিয়াৰ পৰা কৈছোঁ ভাই হেৰালে কিন্তু ৰিক্স ল'ব লাগিব দেই মই নাজানো আহোঁতে মই যেনেকৈ কোম্পানী পাইছিলোঁ সেনেকৈ যাওঁতে এতিয়া ৰুম পাব লাগিব ঠিক আছে বাৰু ৰুম পাই যাম চিন্তা নকৰি খালি অলপ দেৰি হ'ব পাৰে সেইটোৱেতো বেয়া কথা গম পাইছে না তোৰ গেৰাণ্টি নাই তোৰ ফাৰ্ষ্ট টাইম গেৰাণ্টি নাই ছেকেণ্ড টাইম গেৰাণ্টি আৰে এই ফাৰ্ষ্ট টাইমত যদি মানুহ নাইকিয়া হৈছে কত মানুহ নাইকিয়া হৈ আছে তই নাইকিয়া হৈ গ'ল আৰে ভাই জীৱনত বহুত কিছুমান সপোন বান্ধি ৰাখিছোঁ গম পাইছে না ভাই কিবা এটা কৰিব হ'লে সপোন থাকিলে ৰিস্ক থাকিব লাগিব টাইমিং কম টাইমৰ ভিতৰত এচা হ নি চাকদা এনেকুৱা নহয় বিপদত পৰিবই লাগিব নহয় তোৰ কনচেপ্টটো শুনি ভাল লগা নাই মোৰ ভাল নালাগিলে এইটো সত্য হয় হ'বই নোৱাৰে মই কৈছোঁ চাওক গাইজ এই কি নদীৰ পাৰ নাই কিহৰ পাৰ গম নাপাওঁ এইটো চিকিউৰিটি ইয়াত ৰখি আছে সোধক এণ্টি দি পঢ়াই গ'লে সোধক গাৰ্ডটো সোধক আৰে ভাই সোধ না সুধি লোৱাটো ইম্পৰ্টেণ্ট এতিয়া সোধবা ধৰিছে বেচাৰা দেখছা মই কৈছোঁ हाँ सुपरा में वो टावर आता है वो नेरा रोड सुपरा मेन रोड का अच्छा उधर जाना पड़ेगा क्या जाना पड़ेगा ना हाँ अच्छा ठीक है এতিয়া সুধিব লগা হৈছে না এইবোৰ গম খেতি কৰে ইয়াতে কিছুমানে এই মস্ত এটা জাৰ্চি গৰু এইগিলা দেখছা কেনে জাগা ভগৱান নৰা দেই এই জাগাত নাই তেতিয়া গ'লে অহা যোৱা কৰবা ৰাতিপুৱা যেনেকৈ আহিছিলোঁ ভাই সেনেকৈ অহা যোৱা কৰবা গম পাইছা না বলিয়া মই হোৱা নাই ভাই তই আছা বলিয়া সিটো কৈছা মই কৈছোঁ বলিয়া হৈছা নেকি বোলে কোৱাৰ লগে মই ভাবিছোঁ কি নাইট ডিউটিত আহিব পাৰিব চাগে এইটো চাইডে এই ৰাস্তা দি তুমি যেনেকৈ কথা কৈছা নহয় জানো পংকজ এনে গোটেই বেয়া লগা নাই এনে বতৰটো কিন্তু আল্টিমেট মজা বতৰ কিন্তু ধুনীয়া দেই ইয়াৰে বতৰ কিন্তু চাবা লগা বোলে বতৰ কেনেকৈ চাই পংকজ বতৰক চাব পাৰি নেকি হয় নেকি আচ্ছা মানে টেম্পাৰেচাৰ এটা কিমান মান হ'ব যেন লাগে পংকজ 28 30 ন মেক্সিমাম 30 দেই ভালে মিডিয়াম বলক পংকজে কোনফালে লৈ যায় চাওঁ
কি ৰাস্তা দি লৈ যাইছে পংকজেহে জানে দেই লখিমপুৰত ঘৰ একচুৱেলি ইয়াৰ লখিমপুৰৰ বান্দা হে ইয়ে ৱেডাৰ বৰ্তমান 28 এয়া মই কৈছিলোঁ না 28 to 30 মেক্সিমাম 30 এনেকুৱাই আৰু টেম্পাৰেচাৰ এইবিলাক ওখ ওখ বিল্ডিং একচুৱেলি এইগিলা চিটি নহয় চিটি আউটছাইডৰ হয় চিটি নহয় চিটি আউটছাইডৰ বেয়া নালাগে থকা জেগাখিনিত থাকি পেলাই ধুনীয়া কি কৰিবা ভাইটি অহ বা নৰাহে ঠিকে আছে বলক এতিয়া কি পাওঁ কি নাপাওঁ চাওঁ বাৰু পংকজে লৈ আহি আছে এই মানুহজন ছাগলী চাৰি আছে বা ওখ ওখ ছাগলী দেই কি ছাগলী বেলেগ কয় পংকজ মই কেনেকৈ জানো ছাগলী নহয় নাম আছে ভাই ছাগলীৰ ৰাম ছাগলী আছে ভেড়া ছাগলী আছে ভেড়া নহয় তো ৰামো নহয় হা মজা ভিউ ন ভিউজ মজা ন পংকজ আল্টিমেট কি মানে মই কৈছোঁ না ইয়াক ই মানে ৰাস্তা যোনফালে দেখা পাই সিফালে নি আছে ৰাস্তা যোনফালে নি আছে তই সিফালে নি আছা কোনটো দেচোন দে যি হয় দেখা যাব তই মই তেতিয়া তই কৈ আছোঁ তই হেৰালি কিন্তু কথা বেয়া ভাই কি কৈছা এইগিলা মই ক'ব নাজানো ভাই শ্বৰ্ট কাটিং নে কি কাটিং পাই গ'লোঁ দে আমাৰ মেইন ৰাস্তা যোনফালে অহা যোৱা কৰোঁ সেইটো পাই গ'লোঁ সেই চাইডেদি আমি যোৱাকালি আহিছিলোঁ আজি পাই গ'লোঁ এই বিল্ডিং এই নৰাহে বেচেৰাক মজা ভিউজ দেই কি ধুনীয়া আকাশখন নাচাগে পংকজ ইয়াৰ পৰা কি ধুনীয়া লাগে পালো দে বিচাৰি পংকজে ৰাস্তা ওলালে ইয়াত কিন্তু মানুহে মাস্ক কিন্তু ফ'ল' কৰে দেই যিমান মানুহ আছে সকলোৱে মাস্ক ফ'ল' কৰে এইটোৱে ভাল লাগে ধুনীয়া এইটোৱে ৰাস্তা আমি ইফালে ৰুম পাম এতিয়া হয়নে পংকজ এইটোৱে নে ৰাস্তাটো এইগুলা সব ক্যাম্পাস এইবোৰ সব ক্যাম্পাস এইবোৰ ৰাস্তা পালি না বিচাৰি হা আমাৰ ৰাস্তা ওলাই আহিলোঁ এইফালে আমি অহা নাই ন ইফালে অহা নাছিল তো আজি প্ৰথম ফাৰ্ষ্ট আহিছে ইফালে এই ৰাস্তাটোদি এতিয়া কি পালোঁ কি আমি ফিল্ড পালোঁ ন ফিল্ডখন প্ৰথম অহাৰ দিনাই আমি ফিল্ডখনত ভৰি দিছিলোঁ এইখন ফিল্ড আজি ভৰি দিম আজি কেইদিন মূৰত 13 দিনৰ মূৰত নেকি 13 দিনৰ মূৰত ভৰি দিম আজি এইবোৰ ধুনীয়া ঘৰ পংকজ পাই গ'লোঁ ন সঁচাকৈ না চিন্তা নাই আৰু এতিয়া আৰে ভাই চিন্তা লাগবই অচিনাকি জেগা গম পাইছা নাই এনেকৈ জেগাতে মজাটো আছে কি ক'লি
কিবা এটা বস্তু তাৰপিছত বিচাৰি ওলোৱাটো যিমান ৰিক্সি হয় কিন্তু ওলাই দিয়া বস্তু একেবাৰে সহজ হয় তাৰ যিটো হেপিনেছ ন কামটো কৰা সেইটোতো কাৰো লগত কম্পেয়াৰ কৰিব নোৱাৰে চাওঁ মুখখন অলপ বেছি হল একো বেছি নেকি নহয় সঁচাকৈ ভাল হয় ঠিকে আছে কৰিবৰ কাৰণে সাহস আৰু ৰিক্সটো লাগিব ঠিক আছে জাষ্ট এটা ঠিকে আছে ব্ৰ এক্সিলেণ্ট এইগুলা ক্রিকেট খেলিছে পার্টনারতে এই 6 গার্লজেন পাইছো দে কি দিছি বে দাগ ল্যাঙ্গুয়েজ বম ল্যাঙ্গুয়েজ আছে গাইস কি হৈছে আরে ভাই রুম পালো কি হল লাস্ট করলি কাম নাই গম পাইছা লাইফ দুত যিমানে লাস্ট করবি সিমানে তলত পড়বি গম পাইছা কেলা লাষ্ট নকৰাকৈ তই কি ঘটিটো কৰিছ বে আরে ভাই ঘটিটো মই কৰা নাই ঘটিটো এতিয়া কৰি যাই আছো গম পাইছা না এটা ঘটি কৰি যাই থাকিম না লাষ্ট কৰিবা দেখা পাবি বুলি কৈছে আরে সেইটোতো বেয়া কথা না সেইটোৱে লাজ কৰা বুলি কয় ভাই কয় বেয়া কথা লাজ কৰাটোৱে বেয়া কথা জীৱনত লাজ কৰিব নালাগে গাইজ সকলোকে কথা দিলোঁ মই লাজ নকৰিবি আহি গ'লোঁ ফাইনেলি এইটোৱে আমি আহি থকা ইফালে আমি মাৰ্কেট যাওঁ বজাৰ কৰিবৰ কাৰণে পংকজ এইটো কি মন্দিৰ হয় মন্দিৰ কি হয় কি মন্দিৰ গণেশ মন্দিৰ এই নহয় গণেশো আছে সৰস্বতীও আছে বহুত আছে কিবা কিনি আৰে কি কি মন্দিৰ নাজানো ভাই এটাই গম পাব ইয়াতে কিন্তু খুব মন্দিৰ আছে দেই মন্দিৰ কিন্তু খুব মন্দিৰ আছে এগুলা সব কেম্পাছ হয় এগুলা সব কেম্পাছ হয় এগুলা সব কেম্পাছ মোৰ এটিএম এটা এনে চিটিজেন লাগব কিন্তু চিটি নহয় গাঁৱে হয় এটিএম এটা মোৰ এক্টিভেট কৰিবলৈ আছিলে তাৰপিছত? নাছিলে এইগিলা চাই লওঁ এক্টিভ হ'ল নে নাই এইগিলা কাম কৰি আহি আছে বান্ধৱীহঁতে পাই গ'লোঁ ফাইনেলি এইফালে মোৰ পাৰ্টনাৰ দুজনমান থাকে এইটো চাইডে তই কি কৰিবি ঐ মই যাওঁ হা এইগিলা কেম্পাছে কেম্পাছ আমিতো এনেই ইফালে মেক্সিমাম যাওঁ আছিলোঁ এইটো চাইডে গাড়ীত উঠি যাওঁ এইটো খাৰা হৈ থকাটো মোৰ পাৰ্টনাৰ আমি ইয়াতে থাকোঁ আমাৰ এইটোৱে কেম্পাছ হয় আহি পালোঁ আমি ৰুম আহি পালোঁ ইমান টেনশ্যন নাই আৰু বিন্দাছ আৰাম তলা মাৰি থৈ দিছি পংকজৰ হাততে চাবিটো আছে বিন্দাছ আৰাম মজা এইগিলা পাৰ্টনাৰহঁতৰ ৰুম এই দুটা পাৰ্টনাৰ ঘুমাই ঘুমাই উঠিছে এই মাত্ৰ পাৰ্টনাৰ হয় মিচিং পাৰ্টনাৰ ন মিচিং পাৰ্টনাৰ মজা আরে এ আমার কেম্পাস এইটো মিচিং পাৰ্টনাৰ বড় মাপলা লৈ আছে মই আনিছোঁ এইটো আমাৰ ওচৰতে মেডিচিন কোম্পানী হয় ওচৰতে আছে মজা এইবোৰ ছোৱালীবোৰ কাম কৰি আহিছে বাইদেউসকল ভণ্টিসকল কাম কৰি আহি আছে কোম্পানীৰ পৰা এইখিনি টাইমত দেখা পাবি আৰু খুব মানে কোম্পানীৰ টাইম ছুটি হোৱা টাইম না এইখিনি টাইমত পুৰা জাম লাগে ছোৱালীৰ পৰা ল'ৰাৰ পৰা কৈ দিয়া এবাৰ ইউটিউবৰ বিষয়ে কৈ দিয়া এবাৰ লাইক কমেণ্ট কৰিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া তাকে মুখত লৈ দিলে বুলি কৈ দিয়া মুখেদি লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা অঁ থেংক ইউ ব্ৰ থেংক ইউ বাৰু ভিডিঅ'টো ইমানতে সামৰোঁ আজি পংকজে আহি আছে আহি পোৱাই নাই কিবা কাম আছে অলপ তালা মাৰি থৈছে পংকজ আহিলেহে ৰুমৰ ভিতৰত সোমাব পাৰিম অ'কে বাই বাই আই লাভ মাই লাইফ বাই বাই